আপুনি কল্পনা কৰিব পাৰিবনে আপোনাৰ ঘৰৰ ভিতৰত হঠাতে বহুত পানী সোমাই আহিল। আপুনি যি সপোনটো সাজিছিল সেই সপোনটো মুহূৰ্ততে পানীত বুৰ গ'ল। 2026 চনৰ অসমৰ এই বানপানী। এতিয়ালৈকে 82 জনৰ মৃত্যু হৈছে, 2,12,000 মানুহ পানীৰ মাজত। এতিয়া প্ৰশ্নটো হ'ল কিয় এনেকুৱা বানপানী হ'ল? মোৰ প্ৰিয় দৰ্শক, আপোনালোকক আজি মই ক'ব খোজো অসমৰ বানপানীৰ বিষয়ে। ইমান দিনৰ পিছতো অসমৰ বানপানীৰ সমস্যা কমা নাই, বৰঞ্চ বাঢ়িয়ে আছে। 2026 চনৰ জুলাই মাহত অসমত হোৱা বানপানীয়ে ৰাজ্যখনক জোকাৰি গৈছে। এতিয়ালৈকে মুঠ মৃত্যুৰ সংখ্যা 82 জন, ভৱিষ্যতে হয়তো আৰু বাঢ়িব। শিৱসাগৰ, যোৰহাট, গোলাঘাটকে ধৰি কেইবাখনো জিলাতো প্ৰাণহানি ঘটিছে। বানপানীয়ে আক্ৰান্ত কৰা জিলাসমূহ গোলাঘাট, শিৱসাগৰ, বিশ্বনাথ, চৰাইদেউ, যোৰহাট, ধেমাজি আৰু নগাঁও। মুঠ 8টা জিলা আৰু 437টা গাঁও পানীৰ তলত। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে চৰাইদেউ জিলা, প্ৰায় 80,000 জন মানুহ। তাৰ পিছত শিৱসাগৰ প্ৰায় 71,000 জন আৰু যোৰহাটত প্ৰায় 40,000 জন। মুঠ আক্ৰান্ত জনসংখ্যা 2,12,441 জন, অৰ্থাৎ প্ৰায় 2 লাখ মানুহ বানপানীৰ মাজত জীয়াই আছে। ক্ষয়ক্ষতি 17,198.09 হেক্টৰ কৃষিভূমি পানীৰ তলত, ঘৰ, গৰু, ছাগলী, বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছে। 21টা ৰাহি শিবিৰ আৰু 112টা ৰাহি কেন্দ্ৰত 72,583 জন উদ্ধাৰিত লোক আছে। ইমান বানপানী, কিন্তু আপুনি জানেনে অসমৰ 40% বানপানী প্ৰৱণ বুলি চিহ্নিত হয়। 4 ভাগৰ 1 ভাগ অসম মাটি বানপানীৰ বাবে সদায় সাজু হৈ থাকে। অসমত ইমান বানপানী কিয়? মূল কাৰণসমূহ। এতিয়া আহিল আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো, অসমত বছৰি ইমান বানপানী কিয় হয়? ইয়াৰ কাৰণ বহুত, কিন্তু 5টা মুখ্য কাৰণ আছে। ব্ৰহ্মপুত্ৰৰ ভূগোল। ব্ৰহ্মপুত্ৰ পৃথিৱীৰ অন্যতম শক্তিশালী নদী। ই তিব্বতৰ বৰফ গলা অঞ্চলৰ পৰা আৰম্ভ হয়, তাৰ পিছত অৰুণাচল হৈ অসমলৈ সোমায়। অৰুণাচল, নাগালেণ্ড, মেঘালয় পাহাৰ, অসমত সমতল ভূমি। যেতিয়া পাহাৰৰ পৰা বেগেৰে অহা পানী হঠাৎ সমতল ভূমিলৈ আহে, তাৰ গতি কমি যায়। ঠিক যেনেকৈ আপুনি চাইকেলত জোৰেৰে নামি আহি হঠাৎ বালিত সোমালে গতি কমি যাব, ঠিক সেইদৰে নদীৰ পানীও গতি কমি আহে আৰু লগত অনা বালি আৰু পলস তলত জমা হ'বলৈ আৰম্ভ কৰে। বহু বছৰৰ পিছত এই পলস জমা হৈ নদীৰ বুকু ওপৰলৈ উঠি যায়। এতিয়া অলপ বেছি পানী আহিলেই নদী উপচি পৰে। 2 নম্বৰ কাৰণ, জলবায়ু পৰিৱৰ্তন, ক্লাইমেট চেঞ্জ। বিশেষজ্ঞসকলৰ মতে জলবায়ু পৰিৱৰ্তনৰ বাবে বৰষুণৰ পৰিমাণ আগতকৈ বেছি হৈছে। 2026 চনত মানে বৰ্তমান নাগালেণ্ড আৰু অসমৰ কিছু অংশত 435%ৰ পৰা প্ৰায় 490%তকৈ বেছি বৰষুণ হৈছে। ইমান বেছি বৰষুণ। অসমৰ জলবায়ু পৰিৱৰ্তনৰ ফালৰ পৰা আটাইতকৈ সংকটপূৰ্ণ ৰাজ্য। অসম পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা অঞ্চলবোৰৰ এটা। মেঘালয়ৰ চিৰাপুঞ্জী আৰু মৌচিনৰামৰ ইয়াৰ ওচৰতে। যেতিয়া মৌচুমী বতাহ বংগোপসাগৰৰ পৰা আহে, সেই বতাহ পাহাৰত খুন্দা মাৰে আৰু আৰম্ভ হয় ধাৰাসাৰ বৰষুণ। কেতিয়াবা এদিনতে ইমান বৰষুণ হয়, যিমান আন কিছুমান দেশত এমাহত নোহোৱা। ভাবি চাওক, এটা সৰু বাল্টিত যদি আপুনি একেলগে 10 বাল্টি পানী ঢালে, কি হ'ব? উপচি পৰিব। অসমৰ নদীবোৰৰ ক্ষেত্ৰতো একেই ঘটনা। 3 নম্বৰ কাৰণ, অৰণ্য ধ্বংস, ডিফৰেষ্টেশ্যন। এয়া এক ডাঙৰ মানৱীয় কাৰণ। নাগালেণ্ডৰ পাহাৰত চলি থকা কয়লা খনি আৰু অৰণ্য ধ্বংসৰ বাবে অসমৰ নদীসমূহৰ ৰূপ সলনি হৈ গৈছে। যেতিয়া অৰণ্য নাথাকে, যেতিয়া মাটিৰ পানী শোষণ ক্ষমতা কমি যায়, কাৰণ গছ নাথাকে, গছৰ শিপাইহে মাটি ধৰি ৰাখে আৰু বৰষুণৰ পানীয়ে পাহাৰ খহাই নদীত পেলায়। নদীত পলস পৰি বাম হয়, ফলত পানী চাৰিওফালে বিয়পি যায়। ফলত দিখৌ, দিচাং, জাঁজি নৈসমূহৰ আগতকৈ বেছি সোনকালে ওফন্দি পৰিছে আৰু এইবাবেই বানপানী হৈছে। 4 নম্বৰ কাৰণ, পুৰণি বান্ধ আৰু ভাঙনি। 1950 চনৰ পৰা অসমত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰৰ পাৰে 400তকৈ অধিক বান্ধ সজা হৈছে। এই বান্ধবোৰ সজা হৈছিল বানৰ পৰা ৰক্ষা কৰিবলৈ। কিন্তু আচল কথাটো কি জানেনে? এই বান্ধবোৰৰ প্ৰায় 70%ৰো অধিক ইতিমধ্যে নিজৰ নিৰ্ধাৰিত আয়ুস পাৰ কৰি পেলাইছে। বছৰৰ পিছত বছৰ এই বান্ধবোৰ মেৰামতি নোহোৱাকৈ পৰি আছে। ফলত যেতিয়া পানীৰ চাপ বাঢ়ে, তেতিয়া এই পুৰণি বান্ধবোৰ ভাঙি যায় আৰু বান্ধ ভাঙি যোৱাৰ পিছত পানীয়ে গাঁও, খেতিপথাৰ, ঘৰবোৰ মুহূৰ্ততে গ্ৰাস কৰি পেলায়। ইয়াৰ উপৰিও এটা আন দিশ আছে। বিশেষজ্ঞসকলে কৈছে যে এই বান্ধবোৰে নৈখনৰ স্বাভাৱিক প্ৰৱাহ বন্ধ কৰি ৰাখে আৰু নদীৰ পানী মাটিত সোমাব নোৱাৰাকৈ কৰি পেলায়। ফলত পানীবোৰ বাধ্য হৈ বেলেগ দিশেৰে ভাঙি ওলাই মানুহৰ বসতিপূৰ্ণ অঞ্চললৈ যায়। এইটো এটা বিদ্ৰূপাত্মক পৰিস্থিতি। যিবোৰ বানৰ পৰা ৰক্ষা কৰিবলৈ সজা হৈছিল, সিহঁতে এতিয়া বানৰ কাৰণ হৈ পৰিছে। 2026 চনত দৰিকা নদীৰ বান্ধ ভাঙি যোৱাত নাজিৰা, চাহ বাগিচাকে ধৰি বহু অঞ্চল পানীৰ তলত যায়। কাৰণ নম্বৰ 5,
বান্ধৰ পানী মুক্তি বানপানীৰ সময়ত পানীৰ চাপ বাঢ়ি গ'লে বান্ধসমূহে পানী মুক্তি দিবলৈ বাধ্য হয়। এই মুক্ত পানীয়ে নৈ মুক্ত অঞ্চললৈ আহি বানপানীৰ তীব্ৰতা বঢ়াই দিয়ে। আপুনি জানেনে অসমত প্ৰতি বছৰে বানপানী হয়? প্ৰতি বছৰে, কিন্তু কিয় এইবাৰ ইমান বেছি? মানৱীয় কাহিনী কিছু জানি লওঁ আহক। পানীৰ মাজত জীয়াই থকা মানুহবোৰৰ কথা জানি লওঁ। বানপানী কেৱল সংখ্যা নহয়, ইয়াৰ আঁৰত আছে অগণন মানুহৰ কষ্টৰ কাহিনী। যোৰহাট জিলাৰ 18 বছৰীয়া শালিনী পাত্ৰাই কয়, 19 জুলাইৰ আবেলি হঠাৎ পানীৰ শব্দ আৰু মানুহৰ চিঞৰ শুনিলো। মিনিটৰ ভিতৰত আঁঠুলৈ পানী ঘৰত সোমাই আহিছে। তাই বুঢ়া মাক-দেউতাক আৰু সৰু ভাইক ওখ স্থানলৈ লৈ গ'ল। কিন্তু ঘূৰি আহি ঘৰৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ যাওঁতেই ঘৰটো পানীত ভাহি গ'ল। আমাৰ টিভি, আলমাৰী, সোফা একো নাথাকিল। পানী খাবলৈ এক গিলাচো বচাব নোৱাৰিলো। শালিনীৰ কথা শুনি আপোনাৰ মনত বেদনা নাহিবনে? শিৱসাগৰৰ হোলাং কাটিনী গাঁৱৰ ৰেখামণি গগৈ আৰু তাইৰ 7 বছৰীয়া পুতেকে 12 ঘণ্টা আম গছত বহি কটায়। 19 জুলাইৰ আবেলি পানী ছাতিৰ পৰা বুকুলৈ বাঢ়ি যায়। ৰাতি 8 বজাত তেওঁলোকৰ এটা ডাঙৰ আম গছত উঠে। কল্পনা কৰক, 12 ঘণ্টা এটা গছত নিস্তব্ধ ৰাতি, কত যে পানী। আন এটা দৃশ্য, শিৱসাগৰৰ এজন মানুহে এক গল পানীত থিয় হৈ নিজৰ গৰু ছাগলী উদ্ধাৰ কৰিছে। ইমান বিপদৰ মাজতো নিজৰ জন্তুক এৰি দিয়া নাই। এই দৃশ্যই অসমৰ মানুহৰ সংগ্ৰামৰ কথা কয়। অসম চৰকাৰে বিভিন্ন সাহায্য ঘোষণা কৰিছে। মৃতকৰ পৰিয়াললৈ 4 লাখ টকা, মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অতিৰিক্ত 5 লাখ টকা, মুঠ 9 লাখ টকা ক্ষতিগ্ৰস্ত পৰিয়াললৈ। আটাইতকৈ ক্ষতিগ্ৰস্ত জিলাসমূহ শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট। প্ৰতি পৰিয়ালক 50,000 টকাকৈ দিব। অৰুণোদয় যোজনাৰ অধীনত এই জিলাসমূহত আগষ্ট মাহত 2500 টকাকৈ দিব। ছাত্ৰ-ছাত্ৰীসকললৈ বিনামূলীয়া কিতাপ, ইউনিফৰ্ম। উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীলৈ 1000 টকা, স্নাতকসকললৈ 3000 টকা, স্নাতকোত্তৰ সকললৈ 5000 টকাকৈ দিব। হেৰুওৱা প্ৰমাণপত্ৰ বিনামূলীয়াকৈ পুনৰ প্ৰদান কৰা হ'ব। ঋণৰ সুবিধা বান প্ৰভাৱিত জিলাবোৰত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত 6 মাহৰ বাবে সকলো ধৰণৰ ঋণ পৰিশোধৰ ম্যাদ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় সাহায্যৰ দাবী অস্বাভাৱিক বানপানীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ সাহায্য পেকেজ দাবী কৰা হৈছে। উদ্ধাৰ কাৰ্য 21টা ৰাহি শিবিৰ, 112টা ৰাহি বিতৰণ কেন্দ্ৰ, ৭৫,৫৮৩ জন লোক আশ্ৰয় লাভ কৰিছে। সেনাবাহিনী, বিমান বাহিনী, NDRF, SDRF, অগ্নিনিৰ্বাপক বাহিনী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, আমি আমাৰ মানুহক সহায় কৰিবলৈ যি পাৰো কৰিম। দীৰ্ঘম্যাদী সমাধান কিদৰে বানপানীৰ পৰা ৰক্ষা পাম? বাৰ্ষিক বানপানীৰ পৰা অসমক ৰক্ষা কৰিবলৈ কি কৰিব পাৰি? 1 নম্বৰ, নদীখনত ব্ৰহ্মপুত্ৰৰ গাঁত জমা হোৱা বালি বোকা উলিয়াই নদীৰ পানীৰ বহন ক্ষমতা বৃদ্ধি কৰিব লাগে। 2 নম্বৰ, শক্তিশালী বান্ধ। পুৰণি মাটিৰ বান্ধৰ ঠাইত আধুনিক শক্তিশালী বান্ধ বনাব লাগে। অৰণ্য ৰক্ষা, পাহাৰত অৰণ্য ধ্বংস ৰোধ কৰিব লাগে। গছপুলি ৰোপণ কৰি মাটি সুস্থিৰ কৰিব লাগে। 4 নম্বৰ, আন্তঃৰাজ্যিক সমন্বয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সৈতে নদী পৰিচালনাৰ বিষয়ে আলোচনা কৰিব লাগে। পৰিৱেশ সজাগতা, আমি সকলোৱে বুজিব লাগে যে প্ৰকৃতি ধ্বংস কৰিলে প্ৰকৃতিয়েও আমাক ধ্বংস কৰে। বিশেষজ্ঞ ডক্টৰ ধ্ৰুৱজ্যোতি শাহৰীয়াই কয়, অসমৰ বানপানী এক যৌগিক বিপৰ্যয়, য'ত চৰম জলবায়ুৰ পৰিঘটনা আৰু পৰিৱেশ ধ্বংস আৰু আন্তঃগাঁথনিৰ দুৰ্বলতা একেলগে মিলি এই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰিয় দৰ্শক, অসমৰ বানপানী কেৱল এটা খবৰ নহয়, এইটো আমাৰ জীৱনৰ এটা অংশ। 82 জন মানুহৰ মৃত্যু, 2,12,000 মানুহৰ সংগ্ৰাম। কিন্তু এই বিপৰ্যয়ৰ আঁৰত এটা ডাঙৰ সত্য লুকাই আছে। আমিয়েই নিজৰ ভৱিষ্যত সাজি লৈছো। যেতিয়া আমি অৰণ্য কাটো, যেতিয়া আমি পাহাৰ খান্দো, যেতিয়া আমি প্ৰকৃতিক অৱহেলা কৰোঁ, প্ৰকৃতিয়ে আমাক এৰি নিদিয়ে। আজিৰ পৰাই সিদ্ধান্ত লওক, গছ ৰোপণ কৰক, পৰিৱেশ ৰক্ষা কৰক, বানপানীৰ বাবে সজাগ হৈ থাকক, আনক সহায় কৰক। অসমৰ বানপানীৰ বিষয়ে আপোনাৰ কি মত? কমেণ্টত জনাব। প্ৰকৃতি ৰক্ষা কৰক, নিজকে ৰক্ষা কৰক। জয় হিন্দ।